আজি আপোনালোকলৈ মই স্মৃতি পুৰা ধুনীয়াকৈ ওলাই আহিছোঁ দেই মানে একদম পুৰা সাজি কাচি চক ড্ৰেছআপ কৰি মেলি আৰু ড্ৰেছআপটো কৰিছোঁ হয় স্পেচিয়েল নাই হোৱা কিন্তু আজি যিহেতু বলবম বহুত বেছি হাই হুলস্থুল আশা কৰিছোঁ আপোনালোকে শুনা পাইছে তথাপিও বাহিৰত গান বাজি আছে যিহেতু আজি বলবম গতিকে হুলস্থুলৰ আৰু মোৰ ড্ৰেছটো কেনেকুৱা লাগিছে বিৰাটে ট্ৰেণ্ডিঙত থকা এযোৰ ড্ৰেছ লৈ আহিছোঁ দহি চহি বাতি মেলি একদম ৰেডি কৰি লৈছোঁ তে পিন্ধিবৰ কাৰণে বুলি ব্লাউজটো হোৱা নাই গতিকে মই যিটো পিন্ধি আহিছিলোঁ সেইটোৱে পিন্ধি ওলাই দিছোঁ মানে আপোনালোকে পূৰা ক'ব নহয় ই চব ফ্ৰকৰ লগত বনাইছে মানে আগতে কৰিছোঁ আৰু ফ্ৰকৰ লগত বনাইছোঁ বুলি আৰু এয়া চক একদম মানে খুব ধুনীয়া এযোৰ কাপোৰ আৰু আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আপোনালোকে বিৰাট ভাল পাব আৰু কাপোৰখিনি সাংঘাতিক ধুনীয়া সাংঘাতিক ট্ৰেণ্ডিঙত আছে এই কেছ বচা যোৰাটো আৰু বহুত বেছি এগালমান লৈ আহিছোঁ মানে এয়া চক এইটো আহিব পিংকত আপোনাৰ এইটো আহিব মই পিন্ধি থকা যোৰ নিচিনা ছেম আহিব আৰু এইটো কালাৰ আহিব ব্লু পাৰ্পল এনেকৈ বহুত ধুনীয়া কাপোৰখিনি বিৰাট ধুনীয়া আৰু একদম এইটো পাৱাৰ লুমৰ হয় আপোনালোকক প্ৰাইচবোৰ মই কৈ দিছোঁ এই আপুনি বেলেগ ঠাইত যদি এইযোৰ আপুনি 900 বা 930 950 এক্সট্ৰা শ্বিপিং চাৰ্জ 80 ৰুপিজ তেনেকৈ ল'ব লগা হৈছে তেতিয়াহ'লে মই ইয়াৰ পৰা আপোনালোকক এই কাপোৰযোৰ মাত্ৰ 850 টকা দিম আপোনালোকক শ্বিপিং চাৰ্জ নালাগে মানে 800 টকাত কাপোৰযোৰ আৰু শ্বিপিং চাৰ্জটো মই 50 ৰুপিজ লগাইছোঁ এই কাপোৰযোৰত 800 টকা আপোনাৰ কাপোৰযোৰৰ দাম আৰু 50 ৰুপিজ শ্বিপিং চাৰ্জ লৈছোঁ বাকী আৰু 2 টকা যে টকা ল'ব দিব লাগে এক্সট্ৰা সেইটো মই মোৰ ফালৰ পৰা দিম আপোনালোকৰ কাৰণে কাপোৰযোৰৰ দাম মাত্ৰ 800 টকা আৰু শ্বিপিং চাৰ্জ আপোনালোকলৈ ইয়াত লগাই থৈছোঁ 50 ৰুপিজ মানে 850 টকা আপোনালোকে দিব লাগিব আৰু খুব ধুনীয়াকৈ সাজি কাচি লৈ লৈছোঁ আৰু ভাল লাগিছে মোৰ কাপোৰযোৰ আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব একদম পূৰা আপোনালোকে যদি ভিডিঅ'টো চাই আছে প্লিজ শ্বেয়াৰ কৰি দিব প্ৰথমতে কৈছোঁ আপোনালোকে শ্বেয়াৰ কৰি দিব কাৰণ এই কাপোৰযোৰ বৰ্তমান ট্ৰেণ্ডিঙত আছে আৰু একেবাৰে কম দামত দি আছোঁ মই কালাৰ এভেইলেবল আছে বহুত ধুনীয়া লাগিছে কালাৰবোৰ এইযোৰ এটা বহুত মৰম লাগিছে আপোনালোকে চাওক একদম মানে মোক কৈ আছিলে যে এনেকুৱা আনিবা কেছ বচা আহি আছে কেছ বচা আনিবাচোন বুলি আৰু আজি মই ফাইনেলি লৈ আহিলোঁ দেই পাৱাৰ লুমৰ হয় এইটো যেতিয়া দহি চহি কৰি মেলি ধুনীয়াকৈ পিন্ধিব বহুত ধুনীয়া লাগিব আৰু কমফৰ্টেবল হয় কাপোৰযোৰ বহুত মৰম লাগিছে এয়া চাওক আৰু বহুত বেছি ডিমাণ্ড বৰ্তমান পূৰা ট্ৰেণ্ডিঙত আছে বগা কাপোৰ এতিয়া যিহেতু আহি আছে ছিজন ভাদৰ মাহ নামঘৰত শৰাই দিয়াৰ সময় আমি নামঘৰলৈ যাওঁ পূৰা দূৰণি নামঘৰলৈ আঠখেলীয়া নামঘৰ যাওঁ আৰু আপোনাৰ এইফালে আমাৰ শংকৰদেৱ য'ত জন্ম হৈছে বৰ্তদুৱাৰ যাওঁ বা য'ত বা ওচৰে পাঁজৰে আমাৰ নিজৰ নামঘৰত যাওঁ যিকোনো মন্দিৰ মঠ মন্দিৰত গ'লে খুব বেছি ভাল লাগিব এযোৰ চব এইটো প্ৰতিখিনি এনেকৈ থাকিব চিলাই মেলি পূৰা ধুনীয়াকৈ ল'ব আৰু এযোৰ কাপোৰ মোৰ বহুত বেছি ভাল লাগিছে এযোৰ দেখুৱাই দিছোঁ আৰু এজনী ওখ পাখ মানুহ হ'লে বহুত ধুনীয়াকৈ হ'ব এয়া চক মই একদম মানে আপোনালোকক দেখাইছোঁ আপোনালোকে সম্পূৰ্ণকৈ দেখা পাইছে চাগে সেয়া কাপোৰযোৰ তাৰপিছত দহি চহি কৰাৰ পিছত ইমান মৰম লাগিছে কাপোৰযোৰ আৰু মোৰতো বহুত ধুনীয়া লাগিছে আপোনালোকে ক'ব কেনেকুৱা লাগিছে এজনী ওখ পাখ মানুহ হ'লে একদম পাৰফেক্ট হ'ব আৰু আপোনালোকে যদি বিচাৰে মই সদায় ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি ভিডিঅ' বনাম দেই আৰু এইযোৰ বহুত ধুনীয়া লাগিছে এযোৰ চব একদম ধুনীয়াকৈ ওচৰৰ পৰা দেখাইছোঁ চবৰে এনেকুৱাই হ'ব ডিজাইনবোৰ একেটাই থাকিব আৰু প্ৰতিটো চব ইমান মৰম লাগিছে কিমান ধুনীয়া লাগিছে চাওকচোন এয়া বহুত বেছি ভাল লাগিছে গতিকে মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ কাপোৰখিনি আপোনালোকে মাত্ৰ এইখিনি পাব 850 টকাত মানে 800 টকাত কাপোৰযোৰ 50 টকা ল'ব আপোনাৰ ডেলিভাৰী চাৰ্জ তো আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক কোনযোৰ বেছি ভাল লাগিছে সব একেই গোটেই মাজৰবিলাক একে কাপোৰবিলাকৰ চবৰে ডিজাইনবোৰ একেই আছে তো সেইকাৰণে মই গোটেইখন মেলি দেখুওৱা নাই এখন আহিলে চাদৰখন আৰু এখন হ'ব মেখেলা আৰু ইয়াতে ব্লাউজৰ পিচ আছে মেখেলা চাদৰ আৰু ব্লাউজৰ পিচ তেনেকৈ প্ৰত্যেকতে তেনেকৈ থাকিব আৰু এইটো আহিলে গ্ৰীণ ৰেড য়েল্লোত আহিছে য়েল্লোটো চবতে দিছে কাৰণ য়েল্লো কালাৰটো প্ৰায় ভাগত দিছে আৰু য়েল্লোটো বেছি ধুনীয়াকৈ উজ্জ্বলকৈ ওলাইছে আপোনালোকে এনেকুৱা কাপোৰ লাগে বুলি ক'লেই হ'ব মই আপোনালোকক ভিডিঅ'টোৰ শেষত বাৰু মই গোটেই কাপোৰখিনি একেলগে মৰা ফটো এখন দি দিম আপোনালোকে মাৰ্ক কৰি দিব পাৰিব কাপোৰযোৰৰ দাম 800 টকা আৰু শ্বিপিং চাৰ্জ 50 টকা এযোৰকৈ এটা ড্ৰেছআপত দেখাইছোঁ এটা ভিডিঅ'ত আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ক'ৰ পৰা চাইছে সেইটোও জনাব আৰু আপোনালোকক যিমান পাৰোঁ সিমান মই দিবলৈ যত্ন কৰিম বাকী চাদৰ বিক্ৰী হৈ আছে খুব ধুনীয়াকৈ আপোনালোকক যদি লাগে তাকো ক'ব পাৰিব আপোনালোকে যিমান দূৰলৈকে হয় আৰু এইটো সময়ত যিহেতু খেতি ছিজন গতিকে মানুহে বগা ড্ৰেছটো বেছিকৈ বিচাৰে যিহেতু এই সময়খিনিত আমি নামঘৰ যাব লাগে মন্দিৰ যাব লাগে হৰিনাম লোৱাৰ সময় ন গতিকে তেনেকুৱাকৈ বিচৰা হয় তো সেইকাৰণে আপোনালোকক আগবঢ়াই দিলোঁ আপোনালোকে প্লিজ স্ক্ৰীনত দিয়া মোবাইল নম্বৰ যোগাযোগ কৰক আৰু আপোনালোকক কাক লাগে অনলাইন লৈ ল'ব পাৰিব